হেল্ল' নমস্কাৰ। আজি মই চেঙাৰ গৰখীয়া থানলৈ আহিছোঁ। এয়া হনুমান জয় বজৰংবলী কি জয়। এইটো এটা কুঁৱা, বৰ ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে, চালে চকুৰোৱা। এয়া গৰখীয়া থানত হনুমান মন্দিৰৰ পিছত আমি এতিয়া ৰাম মন্দিৰলৈ আহিছোঁ। এই চৌহদতে আছে ৰাম লক্ষ্মণ সীতা। এইটো হৈছে মহালক্ষ্মী মন্দিৰ, অৰ্থাৎ এই গৰখীয়া থানৰ চৌহদতে এনেকৈ ৰাম মন্দিৰ আহিলোঁ আমি। প্ৰথম গ'লোঁ হনুমান, তাৰপাছত ৰাম লক্ষ্মণ সীতাৰ মন্দিৰ, এতিয়া এইটো মহালক্ষ্মী মন্দিৰ, অৰ্থাৎ মহালক্ষ্মী। এয়া হৈছে গণেশ, জয় গণেশ বাবা নম। শংকৰৰ প্ৰিয় পুত্ৰ দেৱ গজানন, সিদ্ধিৰ নিমিত্তে পূজত তাহাৰ চৰণ, নমো পদে বাৰ বাৰ মংগল দেৱতা, বিঘ্নি নাশী সিদ্ধি দিয়া অহে সিদ্ধি। এয়া মূল মন্দিৰৰ খোদিত মূৰ্তি। চাৰিওফালে এয়া ফুল চৌহদ, বৰ সুন্দৰ ধুনীয়া আৰু চাফ চিকুণকৈ ৰাখিছে। এয়া হৈছে শিৱ মন্দিৰ। এয়া হৈছে শিৱ। শাওণ মাহৰ শিৱলিংগত ফুল বেলপাত ঢালিলে ভাল হয় বুলি কয়। আমি সেয়া আজি শাওণ মাহৰ শিৱলিংগত ফুল বেলপাত ঢালিবলৈ আহিছোঁ। আহঁত গছ ন, বট। এয়া গৰখীয়া থানৰ বট গছডাল। একেবাৰে গেটৰ মুখলৈকে পাইছে না বটগছডালত। কিমান বছৰ পুৰণি? গাছডাল বহু বছৰ পুৰণি। বহু বছৰীয়া হ'বতো এই গাছডাল। বহুত বছৰ হ'ল। এয়া হৈছে গৰখীয়া গোঁসাই। ইয়াতে এইটো মূল নামঘৰ আৰু ইয়াতে থাপনা কৰি ৰাখিছে। প্ৰথম অৱস্থাত সেই আহঁত গছডালত আছিল আৰু তাতে আয়তীসকলে, পুৰুষসকলে, অৰ্থাৎ আই বাপসকলে নাম কীৰ্তন কৰিছিল। এতিয়া ইয়াত এটা ধুনীয়া মন্দিৰ সাজি ইয়াতে গৰখীয়া ইয়াতে থাপনা কৰিছে। চাৰিওফালৰ পৰিৱেশ বৰ মনোমোহা, বৰ ভাল লাগে, সুন্দৰ নিৰ্জন নিতাল পৰিৱেশ, চালে চকুৰোৱা আৰু কিবা ভক্তিভাৱ এটা আহি যায়, ভাল লাগে আৰু। আমি আগতে সৰভোগৰ গৰখীয়া থানলৈ গৈছোঁ, কিন্তু চেঙাত যে এখন গৰখীয়া থান আছে আমি জনা নাছিলোঁ। বৰ সুন্দৰ পৰিৱেশ, মন্দিৰটো বৰ জাক জমককৈ নিৰ্মাণ কৰিছে আৰু ইয়াত নাম কীৰ্তন কৰে পুৱা গধূলি। এতিয়া আমি দুপৰীয়া ভাগত আহিছোঁ, সেইকাৰণে আমি নাম কীৰ্তন পোৱা নাই। এতিয়া 11:30 বাজিছে। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ, মোৰ গতি সাধিবে উচিত, ৰাম আমাৰ গতি সাধিবে উচিত। ইয়াতে মূল নামঘৰটোৰ সন্মুখতে এয়া ৰাধা কৃষ্ণ। সন্ধিয়া হ'লে ইয়াৰে পানীৰ চাৱাৰ আহিব, বৰ ধুনীয়া লাগিব। এয়া মাজত ৰাস্তাটো, দুয়োফালে সুন্দৰ পৰিৱেশ, গছ গছনি ৰুই বৰ শীতল কৰি ৰাখিছে আৰু চাফ চিকুণ, মানে বাহিৰৰ মন্দিৰৰ নিচিনাকৈ ৰাখিছে। বাহিৰৰ সাধাৰণতে মঠ মন্দিৰবিলাক এনেকৈ চাফ চিকুণকৈ ৰাখে, দেখি বৰ ভাল লাগিছে। আৰু আমাৰ যে এখন গাঁৱৰ ভিতৰত চেঙাত এনেকুৱা এটা
মন্দিৰ নিৰ্মাণ কৰি তেওঁৰ পূজা অৰ্চনা কৰি আছে, সঁচাকৈ বৰ প্ৰশংসনীয়। আহক আপোনালোক চেঙালৈ আহিলে ইয়ালৈ আহিব দেই। মানস কৰিলে সিদ্ধি হয়, গৰখীয়া বোপাই আপোনালোকক সকলো ভাল কৰি দিব। সাধাৰণতে গৰখীয়া থানত কি কোৱা হয় যে কোনোবা যদি ল'ৰা ছোৱালীৰ মাত কথা ওলাওঁতে দেৰি হয় বা নোলায়, দেৰি হয়, যে অন্য কোনো মানে জন্মগত ডিফেক্ট নাথাকে, তেতিয়াহ'লে গৰখীয়া থানত আহি সেৱা সৎকাৰ কৰিলে মাত ওলাই বুলি সাধাৰণতে আমাৰ বিশ্বাস, জনবিশ্বাস। আৰু মই কিন্তু প্ৰমাণ পাইছোঁ, মোৰ ল'ৰাও 3 বছৰলৈকে কথা ক'ব পৰা নাছিল। মই সৰভোগৰ গৰখীয়া থানত গৈছিলোঁ, বালিলেচাৰ মন্দিৰলৈ গৈছিলোঁ, তাত আখৈ দান কৰিছিলোঁ, আৰু তেতিয়া কিন্তু মোৰ ল'ৰাই কথা ক'ব পৰা হৈছিল। মই প্ৰমাণ পাইছোঁ, আৰু সেয়ে সকলোকে কওঁ যে আপোনালোকে এই গৰখীয়া থানলৈ আহি ল'ৰাটো লৈ আহিলে ভাল হয়, আহি ইয়াতে মানস কৰিব, আৰু নিশ্চয় আপোনাৰ ল'ৰা ছোৱালীক কথা ক'ব পৰা কৰি দিব তেখেতে। কালীয় দমন, এইটো ন কালীয় দমন। এইটো মানে কৃষ্ণৰ অনন্ত শয্যা হয়নে? কালীয় দমনৰে এটা। আৰু এইটো হৈছে বসুদেৱে কৃষ্ণক লৈ যোৱা। ইয়াত ধুনীয়াকৈ এনেকৈ মানে কাপোৰত অংকন কৰি বেৰবিলাকত এনেকৈ থৈ দিছে। বৰ